নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে কিছুদিনৰ আগৰ কিছুমান প্ৰব্লেমৰ কাৰণে মোৰ নিজৰ সময় নাটনিৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়াব পৰা নাছিলোঁ। তো আজি আগবঢ়াই দিছোঁ। যিহেতু আমাৰ গাঁৱৰে নামঘৰত আছিলে এখন হৰি কীৰ্তন, সেই হৰি কীৰ্তনত আপোনালোকক কেনেকৈনো কীৰ্তনটো আগবঢ়ালোঁ, কেনেকৈ কি কৰিলোঁ, সকলো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু এই হৰি কীৰ্তনটো 12 ঘণ্টীয়া পতা হৈছে আৰু এয়া হৈছে দিনৰ দৃশ্য। যিহেতু মণ্ডপটো ধুনীয়াকৈ সজাই থকা হৈছে, সকলো গাঁৱৰ ৰাইজ আহি যোনে যিটো কাম কৰিব পাৰিছে সেই কামখিনি সকলো আগবঢ়াই লৈ গৈছে। এইফালে শাক ভাতৰ কাৰণে যা যোগাৰ কৰা হৈছে এটা ছাইডত। তো এইফালে আৰু আপোনালোক পোনপ্ৰথমে এই গেটটো দেখিছে, এইটো ৰাতিৰ দৃশ্য, আগতে দেখিছিলে এইটো দিনৰ দৃশ্য। আৰু গোটেই গাঁওখন চাকি বন্তিৰে পোহৰ কৰি থোৱা হৈছে আৰু ৰাতি দৃশ্যটো চাই বহুত ধুনীয়া লাগিছে ইয়াত। আৰু আপোনালোকে যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে কমেণ্ট বক্সত গৈ হৰে কৃষ্ণ হৰে ৰাম বুলি এটা কমেণ্ট কৰি দিব। আৰু সকলো কাম লাহে লাহে আগবাঢ়ি এতিয়া নাম লোৱাৰ সময় হৈ গ'ল। আৰু এই যে ইয়াত দেখিছে মণ্ডপটো চাৰিও ৰাউণ্ডত মানে কীৰ্তন কৰি ঘূৰিবলগীয়া হয় 12 ঘণ্টাৰ কাৰণে। আৰু অকল আমাৰ গাঁৱৰ মানুহে নহয়, আৰু 4-3টা আমাৰ টীম আহে, যিহেতু কীৰ্তন কৰা টীম আহে, সেই সকলো টীম মানে মিলি কিনে আপোনাৰ ৰাতিপুৱালৈকে কৰিবলগীয়া হয় 12 ঘণ্টা।